খুদ আয়ুক্তৰ কাৰ্যালয়ত সুৰক্ষিত নহয় চৰকাৰী কৰ্মচাৰী। মৰিগাঁও আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক আক্ৰমণ চোকা অস্ত্ৰৰে। সমবায় সমিতিক কৰ্তন কৰি ৰখাৰ বাবে আক্ৰমণৰ লক্ষ্য চৰকাৰী কৰ্মচাৰীক। চাকুখন কেতিয়া উলিয়াই কেতিয়া মাৰিলে মই গমেই নাপালোঁ। চোকা অস্ত্ৰ দি প্ৰহাৰ কৰিছে। চোকা অস্ত্ৰ মানে ডিচি অফিচৰ ভিতৰতো চোকা অস্ত্ৰ লৈ আহিছে। আৰু এইটো অহাৰ সময় নেকি এতিয়া? খুদ আয়ুক্তৰ কাৰ্যালয়তে সুৰক্ষিত নহয় চৰকাৰী কৰ্মচাৰী। চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি হ'ব লগা হ'ল এগৰাকী চৰকাৰী কৰ্মচাৰী। ঘটনাৰ স্থান মৰিগাঁও। মৰিগাঁও আয়ুক্তৰ কাৰ্যালয়ত চোকা অস্ত্ৰলৈ প্ৰৱেশ দুৰ্বৃত্তৰ প্ৰৱেশ কৰিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈ মৰিগাঁও যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানক। তেওঁৰ টাইমিংটো চাওক, য'ত নেকি অফিচত কোনো জানে আৰু মই দেৰিকৈ কাম কৰি সি জানে, সেই টাইম এটা আৰু তাৰ লগত আৰু আছিল, তাৰ লগত গুণ্ডা আৰু আছিলে, সেইকেইটা পলালে এইকেইটা। দুৰ্বৃত্তটোৰ নাম হৈছে লাহৰিঘাটৰ খাইৰুল ইছলাম আৰু এইজন আক্ৰমণকাৰী দুৰ্বৃত্ত হৈছে নগাবন্ধা সমবায় সমিতিৰ সভাপতিৰ জোৱায়েক। উল্লেখযোগ্য যে নগাবন্ধা সমবায় সমিতিখনক দীৰ্ঘদিন ধৰি ছাছপেণ্ড কৰি ৰাখিছিল মৰিগাঁও যোগান বিভাগে। তাতে খৰ্গহস্ত হৈ জোৱায়েক খাইৰুল ইছলামে কাৰ্যালয়তে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় চৰকাৰী বিষয়াগৰাকীক। লগতে এই ঘটনাৰ লগত ইতিমধ্যে নাম সাঙুৰ খাইছে লাহৰিঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰৰ নাম। সি যি কি নহওক, আয়ুক্তৰ কাৰ্যালয়তেই চৰকাৰী কৰ্মচাৰী এতিয়া সুৰক্ষিত নহয়। কেনেদৰে আয়ুক্তৰ কাৰ্যালয়ত চোকা অস্ত্ৰলৈ প্ৰৱেশ কৰিব পাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নাই নেকি কোনো ধৰণৰ চেকিঙৰ ব্যৱস্থা, যাৰ বাবে এনেদৰে চোকা অস্ত্ৰ হাতত লৈ কৰ্মচাৰীক আক্ৰমণ কৰিবলৈ সাহস কৰিলে এনেধৰণৰ দুৰ্বৃত্তই, যাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, চাঞ্চল্যৰ বিৰাজ কৰিছে। লাহৰিঘাট MLA মোক আজি বহুত দিনৰ পৰা থ্ৰেটেনিং কৰিছে, অভাৰফুল আৰু তাৰ যিবিলাক গুণ্ডা মানুহ পঠিয়াই যে তাৰ লাহৰিঘাট সমবায় এলেকাত যি 6খন সমবায় ছাছপেণ্ড হৈ আছে উইথড্ৰ কৰিব লাগে ইমিডিয়েট, যদি নকৰিলে আপোনাৰ দিগদাৰী আছে ভৱিষ্যত বহুত দিন। আজি এজন গুণ্ডা পঠিয়াইছে মোৰ ৰুমলৈ সোমাই আহি ক'লে যে আপোনাক বাৰে বাৰে MLA কৈ আছে, আপুনি MLA কথা নুশুনে নেকি? আপুনি যদি MLA যদি বিচাৰে আপোনাৰ চুলি এডালো কোনো বিচাৰি নাপাব। তেখেতৰ নামটো কি? নামটো তাৰ জোৱায়েক, নহয় সমবায়ৰ জোৱায়েক, সভাপতিৰ জোৱায়েক খাইৰুল ইছলাম। এইটো কোনটো সমবায়? এইটো নাগাবান্ধা সমবায়। বহুত দুৰ্নীতিৰ অপৰাধত মই ৰিচেণ্টলি এইখন ছাছপেণ্ড কৰিছোঁ আৰু FIR দিয়া হৈছে। আপুনি অন ডিউটি থকা অৱস্থাতে মই টেবুলত বহি মোৰ ৰুমত এটেক কৰিছে। সাক্ষী আছে, এই মানুহবিলাকে আহিছিলে কামক, ইহঁত যেতিয়া আহিছে মই তলত আছে, মোক খুচাই আছে। আৰু চাকুখন কেতিয়া উলিয়াই কেতিয়া মাৰিলে মই গমেই নাপালোঁ। চোকা অস্ত্ৰ দি প্ৰহাৰ কৰিছে। চোকা অস্ত্ৰ মানে ডিচি অফিচৰ ভিতৰতো চোকা অস্ত্ৰ লৈ আহিছে। আৰু এইটো অহাৰ সময় নেকি এতিয়া? তাৰ যদি মোলৈ কিবা কাম আছে, ঠিক আছে, তেওঁৰ কিবা ক'বলগীয়া আছে, কাম আছে, তেওঁ আহিবলৈ নৰ্মেল টাইমত 10টাৰ পৰা 5টাৰ ভিতৰত আহি পেলাই মই কিবা কাম কৰা নাই, আমাৰ আয়ুক্ত মহোদয় আছে, তেওঁৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে যে ADS এইটো কাম কৰা নাই বা ADS এইটো কৰিছে, আয়ুক্ত মহোদয়ক জনাব পাৰে। তাকে নকৰি সন্ধিয়া যেতিয়া সকলো গুচি গ'ল, মোৰ অলপ কাম বেছি থকাৰ কাৰণে ফাইল কেইটামান মই কাম কৰি আছোঁ, অকলে থকা অৱস্থাত আহি হঠাতে এইটো কৰি এটেক কৰি। লাহৰিঘাট MLA বিষয়টো যিটো আপুনি আনিছে, হয়, এই ক্ষেত্ৰত লাহৰিঘাট MLA জড়িত আছে। মইতো ক'বলৈ বাধ্য হৈছিলোঁ, মই যোৱাকালি কোৱা নাছিলোঁ। আজি 2 বছৰ ধৰি মই তেওঁৰ পৰা থ্ৰেটেনিং পাই আছোঁ। লাহৰিঘাট আসিফ নাজাৰৰ পৰা মই লাইফত থ্ৰেটেনিং পাই আছোঁ। মই ক'বলৈ বাধ্য আছোঁ, কাৰণ এই চিটুৱেশ্যনটোৰ পিছত আৰু মই লুকাব নোৱাৰিম। হয়তো মই গভৰ্ণমেণ্ট প্ৰট'কল ভংগ কৰিছোঁ, কিবা কৰিছোঁ, মোৰ চাকৰি ছাছপেনশ্যনত যাম, মোৰ লাইফটো ডাঙৰ আগতে। মেণ্টেলি টৰ্চাৰ কৰিছিল? মেণ্টেলি হেভিলি যোৱা 2 বছৰ ধৰি, মেণ্টেলি নহয় ফিজিকেলিও। আপোনাৰ ভাল নামটো? মতিনুৰ ৰহমান, মই সহকাৰী সঞ্চালক ইয়াত যোগান বিভাগৰ। ইতিমধ্যে আপুনি কি FIR ব্যৱস্থা কৰিছে? দিম এতিয়া, এইমাত্ৰ আহিছে। এনেকুৱা এই তেওঁৰ টাইমিংটো চাওক, য'ত নেকি অফিচত কোনো জানে আৰু মই দেৰিকৈ কাম কৰি সি জানে, সেই টাইম এটা আৰু তাৰ লগত আৰু আছিল, তাৰ লগত গুণ্ডা আৰু আছিলে, সেইকেইটা পলালে এইকেইটা। কেইজন আহিছিলে? মই 3-4জন দেখিছিলোঁ। মই এজনে প্ৰহাৰ কৰিছে। সমবায়খনৰ নামটো কি? নাগাবান্ধা সমবায় সমিতি। সভাপতিজনৰ ফুলখালী বুলি কৈছে। জোৱায়েক। সভাপতিজনৰ নামটো কি? আব্দুল মতিন, তাৰ নাম মতিন। আপুনি মানে হেৰি কাক ছাছপেণ্ড কৰি থৈছিলে? সমবায় সমিতিখনক। সমবায় সমিতিখনক ন? অপৰাধ কি কৰিছিলে?
সেইটো বহুত চাউল বিক্ৰী কৰিছে ৰেচন কাৰ্ডত আপোনাৰ পইচা লৈ পেলাই ৰেচন কাৰ্ড দিছিলে অন্তোদয় কাৰ্ড কিছুমান MLA নিজে পইচা লৈছো বুলি কম মোৰ তাত হেৰি আছে ভিডিঅ' ৰেকৰ্ডিং আছিলে মই ইমান দিন দিয়া নাছিলোঁ এইটো ছাত্ৰৰ খাতিৰত কেতিয়াবা বাধ্য হৈছোঁ মই তেওঁ আজি 3-4 বছৰ আগৰ পৰা নৱাজুৰ ৰহমানৰ জৰিয়তে MLA বহুত টকা তুলিছে মই কৰা বুলি মোক বেগটো দি দিলে জনপ্ৰতিনিধি এজনে যেতিয়া আমাক কয় যে এইখন কাৰ্ড কৰি দিব তেতিয়া আমি গাইডলাইন ভংগ কৰিও আমি ভোট কাৰ্ড দিওঁ বাধ্য আমি দিবলৈ জনপ্ৰতিনিধি এজনে যেতিয়া কয় আমি সন্মান দিওঁ সেইটো পিছত লাগে আমি ৰেগুলাইজ কৰি ল'ম যদি ধনী মানুহ আমি গুচাই দিম কিন্তু সেই কামটো আমি কৰিব দি কামটো কৰি উঠি যেতিয়া এই নৱাজুৰ ৰহমান আৰু তাৰ গ্ৰুপটোক যেতিয়া মই ধৰা পৰিলোঁ যেতিয়া গম পালোঁ মই যে পইচা দি কাৰ্ড বহুত দামত কাৰ্ড মানে পইচা লোৱা আছে কাৰ্ড বনাই দি আছে গম পোৱাৰ লগে লগে গোটেই গ্ৰুপটো MLA যিটো অপাৰেটৰ কেইটামানে কাম কৰি আছিলোঁ গোটেই গ্ৰুপটোক মই উলিয়াই দিলোঁ অফিচৰ পৰা আজি 6 মাহৰ আগতে মাৰ্চ এপ্ৰিল মানতে তেতিয়াৰ পৰাই মোৰ ৰাখে যে মোৰ মানুহক মানে MLA মানুহক মোক আগতে এনেকুৱা ধমকি দিছে মোৰ মানুহক আপুনি অফিচৰ পৰা উলিয়াই দিলে DCও সাহস নকৰে ADCও সাহস নকৰে যিটো কথা আপুনি এটা সামান্য ADS হয় মোৰ মানুহখিনি ল'ৰাখিনি উলিয়াই দিলে মোৰ অফিচৰ পৰা আপুনি চাই থাকক আপুনি